মই নিজে দেখিছোঁ মোৰ এই সুদীৰ্ঘ জীৱনকালত যদি এবাৰ ল'ৰা ছোৱালী কৰবাত বেয়া হ'ল ৰাস্তাৰ পৰা আঁতৰিলে উভতাই আনাটো দেউতাক মাকৰ বাবে খুব কষ্ট আৰু এটা সময়ত দেউতাক মাকে হাত দাঙি দিবলগীয়া হয়। মই বিচাৰোঁ যে আমাৰ জালুকবাৰী সমষ্টিয়ে হওক অসমৰ ছাত্ৰ সমাজ হওক তেওঁলোক যাতে লক্ষ্যভ্ৰষ্ট নহয় কক্ষচ্যুত নহয়। যোনে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছিল তেওঁ হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাব, যোনে মেট্ৰিকত ছেকেণ্ড ডিভিজন পাইছিল তেওঁ হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাব। কিন্তু মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱাজনে কেতিয়াও হায়াৰ ছেকেণ্ডাৰীত ছেকেণ্ড ডিভিজন পাব নোৱাৰিব। বহুত ছোৱালী আছে কলেজত গৈ ভাল লাগে ল'ৰাৰ বাইকত উঠিবৰ কাৰণে, বহুত ল'ৰা আছে ছোৱালীক বাইকত উঠাই ভাল পাব, কিন্তু যদি ছোৱালীকে বাইকত উঠাব লাগে মোৰ মাক উঠালে হ'ল, মোৰ বাইদেউক উঠালে হ'ল, মোৰ ভণ্টিক উঠালে হ'ল। যদি ল'ৰায়ে উঠাব মন আছে নিজৰ ভনীয়েকক উঠালে হ'ল। বাকী যাৰ মোৰ মনৰ পচন্দৰ মানুহক মই উঠাব লাগে দেউতা মাৰ লোৱা পইচাৰি বাইকৰ তেল ভৰাই নহয়, নিজৰ চাকৰি কৰাৰ পিছত নিজে কিবা কৰাৰ পিছত নিজৰ পইচাৰে আমি যাক উঠাওঁ তাত আমাৰ কাৰো আপত্তি নাই। মই ভুল কৈছোঁ নেকি? ল'ৰাবিলাকে ক'ব লাগিব এই বেটা বেটিয়া ঠিকে কৈছোঁ নে নাই মই? হা? নিজৰ পইচা দি যেতিয়া তেল ভৰাব পাৰিম তেতিয়া নিজৰ পচন্দ মতে পিছফালে পেছেঞ্জাৰ উঠাম, হ'ব? আৰু যেতিয়ালৈকে দেউতা মাৰ তেলেদি বাইক চলাম তেতিয়ালৈকে বাইকৰ পিছত এনেকুৱা মানুহক উঠাম যাক দেউতা মাৰ সন্মুখতো উঠাব পাৰোঁ, আগত উঠাব পাৰোঁ। মই ধেমালিত কৈছোঁ, কিন্তু ইয়াৰ কথাখিনি ৰাতি গৈ যদি অলপ চিন্তা কৰোঁ তেতিয়া জীৱনৰ বহু প্ৰশ্নৰ উত্তৰ আমি পাই যাম। সেইবাবে মই সকলোকে অনুৰোধ কৰিম যে যিসকলে মেট্ৰিক পাছ কৰি এতিয়া হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফালে গৈ আছে তেওঁলোকে যাতে সদায় নিজৰ দায়িত্ব জ্ঞান আৰু দায়িত্ববোধ এই দুইটাক লৈ আগবাঢ়ি